লখিমপুৰত হাহাকাৰ বছৰৰ প্ৰথমটো বানৰ কবলত লখিমপুৰ বানত বুৰিছে লখিমপুৰ জিলাৰ পহুমৰা অঞ্চল ৰাজ্যৰ চৌদিশে এতিয়া ধাৰাসাৰ বৰষুণ বছৰৰ প্ৰথমটো বানত বুৰিছে ৰাজ্যৰ লখিমপুৰ জিলা নিপকৈ এৰি দিয়া পানীয়ে লখিমপুৰত সৃষ্টি কৰিছে মহাপ্ৰলয়ৰ যোৱাকালি সন্ধিয়া নিপকৈ এৰি দিয়া পানীয়ে লখিমপুৰ জিলাৰ ৰঙা নদীৰ সীমান্তৱৰ্তী কেইবাটাও অঞ্চল জলমগ্ন কৰিছে আনিব পাৰিম বুলি কৈছিলোঁ বিচনা দুখনমান আনিব বোলো ক'ত থাকিব ৰাস্তা বদলে পৰি থাকিব বোলো আনিব কৈছিলোঁ আনিব নোৱাৰিলোঁ পানী বেছি বাঢ়া দেখি ওলাই গুচি আহিলোঁ এইফালে গৈছিলোঁ আকৌ এইফালে আহি পেলাই নোৱাৰিলোঁ এটা চুপাৰি তাৰ পোৱা লাগে চোলা পালোঁ মোক চিঞৰিছে মই এতিয়া পানী বেছি হ'ল মানুহ কেনেকৈ আনিম যাৰ বাবে ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী হাঁহ কুকুৰা পানীত উটি গৈছে ধাৰাসাৰ বৰষুণৰ বাবে নিপকৈয়ে নদী বান্ধৰ পানী এৰি দিয়াৰ ফলতে এতিয়া লখিমপুৰৰ পহুমৰা অঞ্চল বানৰ কবলত বহু ঠাইত মথাউৰি ছিঙি নিয়াৰ বাবে হাহাকাৰ বানাকান্তৰ মাজত ঘৰ দুৱাৰ সকলো পানীৰ তলত বানাকান্তৰ লগতে ঘৰৰ গৰু ছাগলীসমূহ লৈ এতিয়া ওখ ঠাইত আশ্ৰয় লৈছে বানাকান্তই যোৱাকালি নেপকৈয়ে পানী ইমানে বেছি খুলিলে যে আমাৰ এতিয়া ৰঙানদীপৰীয়া ৰাইজৰ বিশেষকৈ আমাৰ ৰঙানদীপৰীয়া 1 নং 5 নং 2 নং 5 নং আপোনাৰ কোলাবিলা ডিজু চাপৰি ৰাইজৰ আপোনালোকে চাওক এইফালে আপোনাৰ নদীৰ পানী বাঢ়ি এইফালে ৰাস্তা পদূলি ছিঙি মেলি মানুহৰ ঘৰৰ ভিতৰত এতিয়া মানুহৰ ঘৰৰ ভিতৰত আপোনাৰ এবুকুত এককাল পানী প্ৰতি ঘৰ মানুহত হাঁহ কুকুৰা ছাগলী গৰু চব উটুৱাই লৈ গ'ল কিন্তু অতি দুৰ্ভাগ্যজনক কথা আপোনালোকে চাওক এইবোৰ মানুহ সোমাই আছে যে SDI বাহিনী কিন্তু অহা নাই ৰাতি 1টা বজাৰ পৰা আমি লখিমপুৰ জিলা প্ৰশাসনত যোগাযোগ কৰিছোঁ আমাক SDF লাগে মানুহে কান্দিছে ভিতৰৰ পৰা আমাক উদ্ধাৰ কৰক কিন্তু আমি এতিয়া আমাৰ গাঁৱৰ নদীকাষৰীয়া যুৱকসকল আছোঁ আমি এতিয়া কেনেকৈ উদ্ধাৰ কৰিমগৈ SDFটো এতিয়ালৈকে আহিব লাগে লখিমপুৰ জিলা প্ৰশাসনে কথাটো অলপ গুৰুত্ব দিয়ক যে ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই 5 নৈবাসী ৰাইজৰ প্ৰতি ঘৰৰ ভিতৰত এককাল এবুকু পানী গোটেই হাঁহ ছাগলী উটুৱাই লৈছে এইবোৰ মানুহ আছে এইফালে যাব নোৱাৰিছে এই ভিতৰত যাব নোৱাৰিছে মানুহ এইফালে ৰখি আছে অতি শীঘ্ৰে ব্যৱস্থা কৰক SDI বাহিনী লাগে আৰু আমাৰ নৈকাষৰীয়া মানুহখিনি কিন্তু উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক অতি সোনকালে লখিমপুৰ জিলা প্ৰশাসনে ৰাতি 1টা বজাৰ পৰা পানীটো বাঢ়ি একেবাৰে অৱস্থা নাইকিয়া কৰি একদম অভাৰফ্ল'টো হৈছে 1টা বজাৰ পৰা আমাৰ ঘৰ মানে নাভাঙিলে কি হ'ব গোটেই মানে কাপোৰ কানি খোৱা বোৱা মানে চাউল ধান পৰ্যন্তলৈকে একো নাই এইটো উটি গ'ল যেন ঘৰটো কাৰ আছিলে এইটো আপোনাৰ ঘৰ ন এইটো মানুহ তাত সোমাই আছে নে ওলাই আহিলে ন আৰু বাকী মানুহটো সোমাই আছে ভিতৰতে মানুহ তাত এটাও নাই আৰু এইফালেতো এই মোৰ চাচুৰবুৰীটো ওলাবই পৰা নাই আৰু কিমান মানুহ সোমাই আছে এতিয়া ভিতৰত এইপিনে তাত এতিয়া 4জন মানুহ ঘৰত সোমাই আছে মোৰ ইয়াত মাইকী মানুহ ওলাবই পৰা নাই এতিয়াও পাকঘৰত ইমান পানী হৈ গ'ল চাংঘৰৰ ওপৰত লখিমপুৰৰ পৰা বাবু মুখাৰ্জীৰ ৰিপৰ্ট আসাম ৰিপৰ্ট 24/7 চকু ৰোগীৰ বাবে সুখবৰ চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ চৰকাৰী বেছিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয় য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয় লগতে ENT ছালৰ ৰোগ দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্ত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত অতি কম খৰচতে চকুৰ অপাৰেশ্যন পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগ নম্বৰ 977981491403 অথবা 977981
9804958 450